পুৰণি কালত সোণ আৰু ৰূপেৰে তৈয়াৰী দুখন পুতলাৰ ঘৰ জংঘলৰ মাজত উপস্থিত আছিল। সেই দুয়োজনী যাদুকৰী পুতলাই সৎ আৰু ভাল মানুহৰ সহায় কৰিছিলে। সেই হাবিখনৰ কিছু দূৰতেই এখন গাঁও আছিল। সেই গাঁৱত ৰাজু নামৰ এজন অক্ষম ল'ৰাই বাস কৰিছিল। অক্ষম হোৱাৰ কাৰণে সকলোৱে ৰাজুক ঘৃণা কৰিছিলে। তাৰ পিছত এদিন ৰশ্মি নামৰ এজনী ছোৱালীয়ে ৰাজুক চাবলৈ আহিছিলে। কিন্তু অক্ষম হোৱাৰ কাৰণে ৰশ্মিয়ে তাক বৰ বেয়া ভাল কয়। হাই হাই, ইচোন লেঙুৰা, ইয়াৰ সৈতে কোনে বিয়া পাতে? ঐ শুন, ইয়াৰ পৰা পলা আৰু দ্বিতীয়বাৰ মোৰ সৈতে বিয়া হোৱাৰ কথা কেতিয়াও নেভাবিবি। গালি শুনি ৰাজু তাৰ পৰা গুচি যায়। অক্ষম হোৱাৰ কাৰণে সকলোৱে মোক ঘৃণা কৰে। মোৰ এনে লাগিছে মোৰ জীৱনত কেতিয়াও ভাল কাম হ'বই নোৱাৰে। ইমান ভয়ংকৰ জীৱন যি কি লাভ? মই আজিয়ে আত্মহত্যা কৰি এই দুখৰ পৰা সংগ্ৰাস পাম। তাৰ পিছত ৰাজু আত্মহত্যা কৰিবলৈ ওচৰৰে জংঘল এখন পায়গৈ। তেতিয়া সি নিজৰ সন্মুখত সোণ আৰু ৰূপৰ সেই দুয়োটা পুতলা ঘৰ দেখে। দুয়োজনী পুতলাৰ চুলি সোণ আৰু ৰূপৰ আছিল আৰু বৰ দীঘল আছিল, যি দেখাত অতি মনোমোহা আছিল। এইবোৰ ৰাজুৱে চাই থাকে। আৰে, এইবোৰ মই কি দেখি আছো? ইয়াতচোন সোণ আৰু ৰূপৰ দুজনী পুতলা ঘৰ আছে। তুমি কেনে আছা ৰাজু? আৰে, এই পুতলা কেইজনীয়েচোন কথা ক'ব পাৰে, কিন্তু তাই মোৰ নামটো কেনেকৈ জানিলে? আমি দুয়োজনী যাদুকৰী। আমাৰ ঠাইত বহুতো যাদুকৰী শক্তি আছে আৰু তাৰে আমি তোমাৰ বিষয়ে সকলো জানো। তুমি সঁচাকৈ বৰ শুদ্ধ মনৰ মানুহ। আমি দুয়ো তোমাক সহায় কৰিব বিচাৰো। কোৱা, তোমাক কি লাগে? অক্ষম হোৱাৰ কাৰণে কোনেও মোক ভাল নাপায়। সকলোৱে মোক ঘৃণা কৰে। যাদুকৰী দুজনী পুতলাৰ ঘৰ, তোমালোকে মোক এখন নতুন ভৰি দিব পাৰিবানে? নিশ্চয় ৰাজু, আমি তোমাৰ অক্ষম অৱস্থা একেবাৰে সমাপ্ত কৰিব পাৰিম। আৰে বাহ, তেনেহলেচোন খুব ভাল লাগিব। ব'লা, মোৰ এতিয়াই অক্ষম অৱস্থা সমাপ্ত কৰি দিয়া। তাৰ পিছত সোণৰ আৰু ৰূপৰ পুতলা ঘৰৰ পৰা এডাল ঝাৰু ওলাই আহে। তুমি এই যাদুকৰী ঝাৰুৰ ওপৰত উঠি লোৱা। এই যাদুকৰী ঝাৰুৱে দেউকাৰ দৰে তোমাক আকাশত উৰাই লৈ মেঘৰ মাজ পোৱাবগৈ। তাত এটা যাদুকৰী পুতলাৰ ঘৰত এজন বান্দৰে বাস কৰে। সেই যাদুকৰী বান্দৰটোৱে তোমাৰ অক্ষম অৱস্থা একেবাৰে দূৰ কৰি পেলাব। তাৰ পিছত ৰাজুৱে সেই ঝাৰুৰ ওপৰত উঠি লয়। ৰাজুক লৈ সেই ঝাৰুডাল দেউকাৰ দৰে আকাশত উৰিবলৈ ধৰে। আৰে বাহ, ইমান ধুনীয়া! আকাশৰ পৰা পৃথিৱীখন কিমান ধুনীয়া লাগে। মই আজি প্ৰথমবাৰৰ বাবে উৰি অতি আনন্দ পাইছো। তাৰ পিছত ঝাৰুডালে ৰাজুক মেঘৰ মাজ পোৱাইগৈ। তাত বহুতো ধুনীয়া ধুনীয়া ঘৰ আছিল। আৰে বাহ, ইয়াৰ দৃশ্য যে কিমান ধুনীয়া! ইয়াৰ সকলোবোৰ যাদুকৰী বস্তু। তেতিয়া ৰাজুৱে এখন ঘৰৰ সন্মুখত এটা বান্দৰে কাম কৰি থকা দেখে। এনেহেন লাগিছে ই সেইটোৱেই বান্দৰটো। ৰাজু সেই বান্দৰৰ ওচৰ পায়গৈ। কোৱা, তুমি কোন আৰু ইয়াত কি কৰিবলৈ আহিছা? মোক ইয়ালৈ সোণ ৰূপৰ পুতলা ঘৰে পঠাইছে। মই মোৰ অক্ষম অৱস্থা সমাপ্ত কৰিব বিচাৰো। আচ্ছা, নহলে এইটোহে কথা। ঠিক আছে, মই তোমাৰ ভৰি দুখন একেবাৰে ঠিক কৰি পেলাম। তাৰ পিছত বান্দৰ মহাশয় ৰাজুক এটা কুৱাৰ ওচৰলৈ লৈ যায়, য'ত সোণালী পানী ভৰি আছিল। বান্দৰে কুৱাৰ পৰা পানী উলিয়াই আৰু কিবা কিবি মন্ত্ৰ পঢ়িবলৈ ধৰে। পিছ মুহূৰ্ততে সেই পানী আকাশত উৰি যায় আৰু ঘূৰণীয়াকৈ ঘূৰিবলৈ ধৰে। আৰু চাওঁতে চাওঁতে সেই পানী এখন সোণালী ভৰিলৈ পৰিৱৰ্তন হৈ যায়। বান্দৰে সেই ভৰিখন ৰাজুৰ ভৰিত সংযোগ কৰি দিয়ে আৰু এনেদৰে ৰাজুৱে এখন সোণালী ভৰি পায়। এইবোৰ দেখি ৰাজুৱে যে আনন্দত আত্মহৰা হৈ উঠে। তাৰ পিছত ৰাজুৱে বান্দৰক ধন্যবাদ দি পুনৰ সোণ ৰূপৰ পুতলা ঘৰৰ ওচৰ পায়হি। তোমালোকৰ অসংখ্য ধন্যবাদ। তোমালোকৰ ফলত মই পুনৰ খোজ কাঢ়িব পৰা হৈ গৈছো। শুনা, তুমি আমাৰ গুপ্ত কথা গম পালা, কিন্তু মনত ৰাখিবা, ইয়াৰ কেতিয়াও দুৰুপয়োগ নকৰিবা আৰু যিমান পৰা মানুহবোৰৰ সহায় কৰিবা। তাৰ ফলত তুমি সদায় সুখৰ জীৱন জীয়াব পাৰিবা। তাৰ পিছত ৰাজুৱে সেই ঝাৰুত বহি পুনৰ নিজৰ গাঁও পায়গৈ।
এতিয়া মই যি অক্ষম লোক আছে তেওঁলোকক সহায় কৰিম আৰু অক্ষম অৱস্থা দূৰ কৰিম। তাৰ পিছত ৰাজুৱে সেই এলেকাৰ বহুতো দৰিদ্ৰ দুখীয়া অক্ষম লোকক যাদুকৰী বান্দৰৰ ওচৰলৈ লৈ যায়। বান্দৰে কুঁৱাৰ পৰা সোণালী পানী উলিয়াই সকলোৰে ঠাইত সোণৰ হাত ভৰি জোৰাই দিয়ে। এনেদৰে ৰাজুৱে বহুতো দৰিদ্ৰ দুখীয়া অক্ষম মানুহৰ জীৱন সলাই দিয়ে। ৰাজুৰ সৎকৰ্মবোৰ দেখি সোণ ৰূপৰ পুতলা ঘৰ বতাহত উৰি উৰি ৰাজুৰ কাষ পায়হি। ৰাজু, তুমি বহুত ভাল কাম কৰি আছা। আমি সিদ্ধান্ত লৈছো যে আজিৰ পৰা আমি তোমাৰ ঘৰৰ ওচৰতে থাকিম। তাৰ পিছত তুমি আমাৰ চুলি কাটি বজাৰত বেচিবা আৰু বহুতো পইচা উপাৰ্জন কৰিবা। তাৰ পিছত তুমি আৰু দুখীয়াক সহায় কৰিব পাৰিবা। এইবোৰ শুনি ৰাজু আনন্দিত হৈ যায়। পিছদিনাখনৰ পৰাই ৰাজুৱে সোণ ৰূপৰ চুলি কাটি বজাৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰি দিয়ে। ৰাজুৱে যিমান উপাৰ্জন কৰে গোটেইবোৰ দৰিদ্ৰ মানুহক বিলাই দিয়ে। তোমাৰ অলেখ ধন্যবাদ ৰাজু। যদি তুমি সঠিক সময়ত পইচা নিদিলাহেঁতেন তেন্তে মোৰ ছোৱালীৰ শিক্ষা আধৰুৱা হৈ গ'লহেঁতেন। ৰাজু ভাই, তুমি বহুত ভাল। ভগৱানে কৰক তুমি লাখ বছৰ জীয়াই থাকা আৰু দৰিদ্ৰ মানুহবোৰক এনেকৈ সহায় কৰি থকা। এনেদৰে দুখীয়া মানুহবোৰক সহায় কৰি ৰাজুৱে আনন্দেৰে নিজৰ জীৱন কটাই আছিল। কিন্তু এদিন হঠাৎ মনোহৰ নামৰ এটা লোভী ব্যক্তিয়ে এই কথাৰ খবৰ পায়। মনোহৰ লোভত আহি সোণ ৰূপৰ পুতলা ঘৰৰ ওচৰ পায়হি। মই এই পুতলা কেইজনীৰ চুলি বজাৰত বিক্ৰী কৰিম আৰু বহুত ধনী হৈ যাম। এই বুলি ভাবি মনোহৰে দুয়োজনী পুতলাৰ চুলি কাটি নিজৰ ঘৰত সাঁচি থৈ গৈ। পুৱাই মই সকলোবোৰ চুলি বজাৰত গৈ বিক্ৰী কৰি থৈ আহিম। কিন্তু হঠাৎ সোণ ৰূপৰ চুলিত জুই লাগি যায়। আৰে, এইবোৰ কি হ'ল? চুলিত জুই কেনেকৈ লাগিলে? মনোহৰে চুলিত পানী ঢালি জুই নুমুৱাবলৈ চেষ্টা কৰে, কিন্তু চাওঁতে সেই ঘৰটোতো জুই লাগি যায়। তাৰ পিছত সি নিজৰ জীৱন বচাবলৈ তাৰ ঘৰটোৰ পৰা পলাই যায় আৰু চাওঁতে গোটেই ঘৰ জ্বলি পুৰি ছাই হৈ যায়। আৰু এনেদৰে লোভী মনোহৰে নিজৰ শাস্তি পায়। সেইদিনা মনোহৰে ইমান ভয় খালে যে আগলৈ সি কেতিয়াও আৰু লোভ নকৰে বুলি শপত খালে। তাৰ পিছত মনোহৰে ৰাজুৰ ঘৰলৈ গৈ সকলো কথা বিৱৰি ক'লে আৰু ৰাজুৰ পৰা ক্ষমা খুজিবলৈ ধৰে। ৰাজুৱে মনোহৰক ক্ষমা কৰি দিয়ে আৰু মনোহৰেও ৰাজুৰ লগত মিলি মানুহৰ হিত সাধনৰ বাবে কৰ্ম কৰি যাবলৈ ধৰে। এই কাহিনীটোৰ পৰা আমি এই শিক্ষা পাওঁ যে আমি সদায় লোভ আৰু বেইমানিৰ পৰা দূৰত থাকিব লাগে, কাৰণ লোভী মানুহে কেতিয়াও জীৱনত সফলতা নাপায়।